বিটিএডিৰ ৰাজধানী কোকৰাঝাৰ জিলাত উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত শীৰ্ষক বিজুলী মহোৎসৱ সভা। ৰাজ্য চৰকাৰৰ বিদ্যুৎ বিভাগ তথা এপিডিচিএলে ৰাজ্যজুৰি স্বাধীনতাৰ ৭৫ বৰ্ষৰ অমৃত মহোৎসৱ উপলক্ষে নামনি অসম তথা বিটিএডি এলেকাৰ ৰাজধানী কোকৰাঝাৰ জিলাৰ দেৱৰগাঁও খেলপথাৰত আজি উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত শীৰ্ষক এক বিজুলী মহোৎসৱ অনুষ্ঠিত কৰে। প্ৰাপ্ত বাতৰি মতে ৰাজ্যিক বিদ্যুৎ বিভাগৰ কোকৰাঝাৰ জিলাৰ মাণ্ডলিক বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত বিজুলী মহোৎসৱত বিভাগৰ তৰফৰ পৰা বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী, MCL মাধৱ চেত্ৰীকে ধৰি বিভাগীয় শীৰ্ষ বিষয়া আদিক আৰ-নাইৰে সম্বৰ্ধনা জনায় আৰু বন্তি প্ৰজ্বলন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, বিধায়ক লৰেন্স ইছলাৰী, বিভাগৰ শীৰ্ষ বিষয়া ধনঞ্জয় জ্যোতি ভূঞা আৰু মাধৱ চেত্ৰীয়ে। ইয়াৰ পিছতেই অনুষ্ঠিত হয় এক সভাত বিটিআৰ প্ৰধান প্ৰমোদ বড়োই কয় যে পৃথিৱী বা আমাৰ ইয়াত পৰিৱেশৰ পৰিস্থিতি পৰিৱৰ্তনৰ বাবে তাপমান বৃদ্ধি পাইছে। এই তাপমান বৃদ্ধিৰ বাবে আমি সজাগতা জানিব লাগিব। তেওঁ কয়, সাম্প্ৰতিক বিজেপি চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰে স্বাধীনতাৰ ৭৫ বৰ্ষৰ অমৃত মহোৎসৱ উপলক্ষে দেশৰ সকলো গাঁও চহৰত বিদ্যুৎ লাভ কৰাটো নিশ্চিত কৰিছে। সেইমতে আমাৰ বিটিএডি এলেকাটো সকলো ৰাইজে বিদ্যুৎ সংযোগৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কৈ অন্যান্য সাৰুৱা ভাষণ দিয়ে। সেইমতে আন অতিথিসকলেও ভাষণ দিয়ে। সভাত মনোৰঞ্জনৰ বাবে বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক গীত নৃত্য পৰিৱেশন কৰে বুলি বাতৰিটোত প্ৰকাশ। ইলেক্ট্ৰিক এনাৰ্জি হওক বা যিটো এনাৰ্জিয়ে নহওক কিয়, সেইকাৰণে গাঁওবিলাকত আজি বহুত জাগাত কমি গ'ল, চুৰি কৰি ইলেক্ট্ৰিক যিটো জ্বলোৱা সেইবিলাক আজিকালি কমি গ'ল। মই সকলোকে কৈছোঁ, 100 টকা 200 টকা আমি দিম, এই পইচাটো চৰকাৰে পাব আৰু এই পইচাখিনিৰ দ্বাৰা আৰু অধিক আমাৰ যিটো বিদ্যুৎ বুলি ক'লে আৰু বেলেগ নাই, পাব্লিকে চৰকাৰ, চৰকাৰে পাব্লিক, ৰাইজক লৈয়ে চৰকাৰ, ৰাইজ নহ'লে আৰু চৰকাৰ কিয় লাগে? ৰাইজ যদি নাথাকিলে হয় ইয়াত বিদ্যুৎ পোষ্ট দিয়াৰ কোনো কথাই নাছিলে। সেইকাৰণে পাব্লিকে আজি স্বাধীনতাৰ ৭৫ বছৰ পিছত যে চৰকাৰ যে আমাৰ, চৰকাৰৰ প্ৰত্যেকটো বস্তুৱে যে আমাৰ আৰু তাত যে আমাৰ অধিকাৰ আছে, আমাৰ কাৰণে কৰিছে, এই অনুভৱটো আনিব লাগিব। প্ৰাইভেট বস্তুটো আমাৰ নহয়, কোনোবা প্ৰাইভেটলি কিবা এটা কৰিছে তেখেতৰ নিজা বস্তু।